এখন ডাঙৰ অৰণ্যত তিলক নামৰ এটা পথিক শিয়াল আছিল। সি সদায় সহজে আহাৰ বিচাৰি ফুৰিছিল। এদিন নদীৰ পাৰত সি এজনী জিলিকি থকা সোণালী হাঁহ দেখা পালে। হাঁহজনী দেখি শিয়ালটোৰ মুখত লীলাৱতী পৰিল। শিয়ালে হাঁহজনীক ধৰিবলৈ এটা বুদ্ধি পাতিলে। সি ক'লে, হেৰা ধুনীয়া হাঁহ, নদীৰ সিপাৰে বৰ ধুনীয়া ফুলনি এখন আছে, তুমি চাবলৈ যাবা নেকি? হাঁহজনীও কিন্তু কম নাছিল। তাই বুজি পালে শিয়ালৰ মনৰ কথা। তাই ক'লে, ঠিক আছে, কিন্তু মোৰ পাছত এজন চিকাৰী আহি আছে। তুমি তেওঁক অলপ ৰখাই দিয়া, তেতিয়া মই তোমাৰ লগত যাব পাৰিম। চিকাৰী? নাই, মই চিকাৰী হ'লে ৰখাব নোৱাৰোঁ দেই। চিকাৰীলৈ মোৰ বৈধ্য ভয় লাগে। চিকাৰীৰ নাম শুনিয়ে ভয়ত শিয়ালটোৱে তাত নোৰোৱাকৈ লৰ মাৰিলে আৰু হাঁহজনীয়ে হাঁহি হাঁহি পানীত সাঁতুৰিবলৈ ধৰিলে।